Hello everyone. আমি আছো এতিয়া শুটিঙৰ জেগাত আমাৰ মাজত আছে কামাল দা আৰু এয়া মেকআপ লৈ আছে এফালে হাই দি দিব হাই এয়া মেকআপ লৈ আছে ধুনীয়াকৈ আৰু বাকী খুব ধুনীয়া লোকেশ্যন তাত আছো আমি আৰু দলং আছে আৰু পথাৰ সুন্দৰ পথাৰ আছে আৰু এক মনোমোহা দৃশ্য আৰু আমাৰ কামাল দা হাঁহি আছে কামাল দা কিবা এটা কোৱা লাইভ নেকি লাইভ নহয় ব্লগ নমস্কাৰ জনাইছোঁ সকলো আমাৰ শুভাকাংক্ষীলৈ খুব ধুনীয়া এটা পৰিৱেশত আজি আমি নতুন গান এটা শ্বুটিঙৰ বাবে প্ৰস্তুত হৈছিলোঁ সময় বহুত লেট হৈ গ'ল যাবৰ সকলো বিজি হৈ আছে হয়তো আমাৰ আৰু আধা ঘণ্টামান লাগিব শ্বুটিং ষ্টাৰ্ট হওঁতে আপোনালোকে চাবলৈ গ'লে খুব কম সময়ৰ ভিতৰত নয়ন নন্দৰাম ছিংগাৰজনৰ নাম এজন সংগীত পৰিচালক তেওঁ খুব ধুনীয়া এটা গীত ছোৱালী চাবলৈ গৈছিলোঁ ছোৱালী চাবলৈ যোৱাৰ পিছত কি হ'ল কি গতি হ'ল সেইখিনি ছোৱালী দিলে নে নিদিলে সেইখিনি বস্তু আপোনালোকে গম পাব আমাৰ ইয়াত আছে সকলো এটা ডাঙৰ ইউনিট গোট খাইছোঁ আমি ইয়াত আমাৰ বাবে আপোনালোকে দেখা যাব কমচে কম 20জনমান গ্ৰুপৰ দলীয় নৃত্যশিল্পী আমাৰ উদীয়মান এজন অভিনেতা আছে ৱাহিদ তেওঁক আপোনালোকে দেখিছে আগতে কেইবাটাও গানত দেখিছে তাৰপিছত আৰু এগৰাকী নতুন অভিনেত্ৰী এজনী আছে ৰিজু আগুৱাই যাব মৰম দিলেও প্ৰেৰণা যোগাব আমাৰ থেংক ইউ অ'কে এই ছোৱালী চাবলৈ গৈ ইমান ধুনীয়া এটা লোকেশ্যন পালেহি আৰু আপোনালোকে চব দেখুৱাই আছে লোকেশ্যনটো এয়া লোকেশ্যন বহুত ধুনীয়া আৰু আমাৰ ধুনীয়া ঘাটকাল আছে হাঁহ চৰি আছে ধুনীয়া ধুনীয়া আৰু আচলতে বেলিটোও ধুনীয়াকৈ ওলাইছে আৰু দেখুৱাই আছোঁ অ'কে মই এতিয়া কোৱা অনুভৱ কোৱা আছে বহুত ভাল লাগিছে আৰু ফিলিং হেপী ত' ভাল লাগিছে সেইটো কোৰিঅ'গ্ৰাফাৰ কমল দাই কৰিব ত' গতিকে আপোনালোকে গীতটো আদৰি বুলি আশা ৰাখিলোঁ অ'কে বাকী পংকজে আমাৰ পংকজে ক'ব বহুত ধুনীয়া নাচে ল'ৰাটো আৰু মৰম লগা ল'ৰা এটা